ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই মনিষা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। লকডাউনৰ মাজতে খেতিপথাৰৰ সংগ্ৰাম চহা কৃষকৰ হাঁহি ধেমালিৰে পথাৰ সেউজীয়া কৰিছে ৰোৱনীয়ে। সৃষ্টিৰ বিপুল সম্ভাৱনা আমাৰ প্ৰাণৰ পথাৰবোৰে এতিয়া প্ৰাণ পাই উঠিছে। চহা কৃষকৰ কপালৰ ঘাম পৰি উদং পথাৰসমূহ ক্ৰমে সেউজীয়া হ'ব ধৰিছে। কাৰণ বছৰটোৰ বাবে জীৱন জীৱিকাৰ সমল খেতিপথাৰ কেইডৰা সকলোৱে সহায় ময়াই কঠীয়া ৰুবলৈ আৰম্ভ কৰিছে। লকডাউনৰ মাজতে গ্ৰামাঞ্চলৰ পথাৰসমূহত এতিয়া কৃষকৰ ব্যস্ততা। এই দৃশ্য মৰিগাঁও জিলাৰ লাহৰীঘাটৰ জলকীয়াবৰী গাঁৱৰ পথাৰত নভুইৰ ব্যস্ততা। হালোৱাই সহায় ময়াই দিয়া বোকা পথাৰত ব্যস্ততা এজাক ৰোৱনীৰ। মুকলি পথাৰখন সেউজীয়া কৰাত ব্যস্ত এইসকল। হাঁহি ফূৰ্তিৰ মাজেৰে এইদৰে পথাৰত ব্যস্ত প্ৰতিগৰাকী। মূৰত সূৰ্য দেৱতাৰ উত্তাপ, তলত টপত পানী, তাৰ মাজতো আঘোণৰ ভঁৰাল পূৰ্ণ কৰাৰ সপোন ৰূপায়ণত ব্যস্ত গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী কৃষক। কালি ধানৰ খেতিটো এতিয়া লগাই থ'লে মানে পাছত পানী আহে না কি আহে আমি এইটো নাজানো, হয় না নহয়? আমিতো তেওঁ মানে নিজৰ কিবা কামখিনিটো কৰিব লাগিব। কেনেকুৱা লাগিছে কঠীয়া ৰুইছে? ঘৰৰ কঠীয়া কেনেকুৱা অনুভৱ হৈছে? আছে আৰু তেনেকৈ মাজে মাজে এইটো পানীয়ে খায় না মানুহে পকায় এইটো নাজানো। ইফালে এটা দীৰ্ঘদিন লকডাউন থাকিলে কি আমাৰ নিজে কষ্ট কৰিছে, নিজে কঠীয়া পেলাইছে, নিজে হাল বাইছে, লগাইছে, হয় না নহয়? থাকে এইটোৱে আৰু তো ঘৰত খেতি কৰা আছে বীজ বিঘা, এতিয়া মানে এইটো মানে আজি লগাইছে আৰু আৰম্ভ কৰিছে। আৰুতো বহুত মাটি আছে, কঠীয়াও পেলাইছে, এতিয়া আৰু মানে ঠিক নাই আৰু পানীয়ে লৈ যায় না মানুহে খাব পায় এইটো নাজানো, শুনিছে? ঠিক আছে। ধান লগাবলৈ আহিছে তাৰমানে বানপানীৰ কাৰণে মই অলপ দেৰি হৈছে। দেৰি হোৱাৰ পৰাই মাথাউৰি কণ্ডিশ্যন বেয়াৰ কাৰণে মই অলপ দেৰি হৈছোঁ ধান লগোৱা। কিমানখিনি? 10 বিঘামান লগাম বুলি ভাবিছোঁ। চৰকাৰৰ পৰা বিচনো নিদিয়ে আমাক, সেইটো কাৰণে অলপ দেৰি হৈছে পেলোৱাটো বিচন কঠীয়া পেলোৱা। দেৰি হোৱাৰ কাৰণটো কি? দেৰি হোৱাৰ কাৰণটো এই পানীৰ কাৰণে, নদীৰ কণ্ডিশ্যন বেয়া, সেইটো কাৰণে অলপ দেৰি কৰিছোঁ। লাহৰীঘাটৰ পৰা আৰিফুল ইছলামৰ ৰিপৰ্ট, ডেইলি নিউজ আসাম।